এই তিনিটা কৌশলে আপোনালোকক নিজক ৰক্ষা কৰাত খুবেই সহায় কৰে। টেকনিকটো আপোনালোকে যেনেকৈ দেখিলে, আপোনালোকক মই এতিয়া শ্ল'লি মই আপোনালোকক বুজাৰ কাৰণে দেখুৱাম। যেতিয়া আপোনালোকক প্ৰথমতে যদি চেষ্টত আপোনালোক এনেকৈ ধৰি মানে খেলিয়ে, তো তেতিয়া কি কৰিব, ফাৰ্ষ্ট আপুনি এইটো এংগলত এনেকৈ ধৰিব। তাৰপিছত আপোনাৰ এলব'টো আপুনি বিপৰীত ছাইডত দবাব, এনেকৈ জোৰ এদি ধৰি তো আনিছে। তো তাৰপিছত কি কৰিব, এইটো আপোনাৰ মাথাটো যেতিয়া ডাউন হ'ব, এইটো দি এইটো কৰিব। চ' ফাৰ্ষ্ট কথাটো হ'ল, যেতিয়া আপোনালোকক ঘূৰিব, চ' আপুনি আপোনাৰ মানে ধৰাটো কুইক হ'ব লাগিব। মানে ফাৰ্ষ্ট এইটো কুইক, আৰু ধৰি এইটো আপোনাৰ কি কৰিব লাগিব, এইটো হাত যাতে ঘূৰিব নহয়, টাইট কৰি এইটো ফাৰ্ষ্ট এনেকৈ দবাব লাগিব। আৰু যেতিয়া এইটো ঢালিব, ইয়াৰ পিছতে আপুনি কি কৰিব, মুখত কি কৰিব, তাৰপিছতে আপোনাৰ এই হাতখন এৰাই যাব। তেতিয়া আপোনালোকে কি নিজকে বচোৱাৰ কাৰণে বহুত সময় পাব। আপোনালোকে দেখিলে, যেনেকৈ আপোনাৰ ডিঙিত যদি এনেকৈ জোৰকৈ ধৰে, তেতিয়া আপোনালোকে কি কৰিব পাৰে, চকুত এনেকৈ এটেক কৰিব পাৰে জোৰকৈ। তাৰপৰা আপুনি ছেকেণ্ড টাইম যদি এইটো কৰাৰ পিছত আপুনি কি কৰিব পাৰে, এনেকৈ গাৰ্ডত এটেক কৰিব পাৰে নেকি। যদি গাৰ্ডত এটেক কৰে আপুনি মানে ডিষ্টেঞ্চটো আপোনাৰ বেছি হয়, তো কি কৰিব পাৰে, এবাৰ ডাইৰেক্ট এবাৰ পাঞ্চ কৰিব পাৰে ডিঙিত। চ' এইকেইটা হ'ল আপোনাৰ মানে উইক পইণ্টত আপোনালোকে এনেকৈ এটেক কৰিলে নিজকে চাবৰ কাৰণে সুবিধা। এই টেকনিককেইটাৰ ভিতৰত আমাৰ এইটো লাষ্ট টেকনিক। আপুনি কেতিয়াবা আপোনাৰ নিজৰ মোবাইলটো দিও আপুনি নিজকে ৰক্ষা কৰিব পাৰে। চ' কেনেকৈ আপোনাক মই দেখুৱাই দিছোঁ। এনেকৈ যদি আপোনাৰ ধৰে, তো যদি আপোনাৰ এই মোবাইলটো এনেকৈ কাঢ়ি নিব খোজে, চ' কি কৰিব, আপোনাৰ এই মোবাইলটো এই ছাইডৰ এইখিনি দি আপুনি কি কৰিব, আপোনাৰ মানে উইক পইণ্টত তেনেকৈ ইয়াত, চ' ইয়াত, চ' ইয়াত। তো আপোনালোকে যেনেকৈ দেখিব পাইছে, মোবাইলৰ এই পাৰ্টটো খুবেই ষ্ট্ৰং, আৰু এই পাৰ্টটোৰে যদি আমি এটাকাৰক আমি নিজকে ৰক্ষা কৰিবৰ বাবে এটেক কৰোঁ, চ' নিশ্চয় ইনজুৰ হ'ব। চ' এই কৰ্ণাৰ পাৰ্টটো চ' নিশ্চয় ইনজুৰ হ'ব, আৰু এইটোৰে নিশ্চয় আপোনালোকৰ জীৱন ৰক্ষা হ'ব। চ' আজিকালিতো স্মাৰ্টফোনটো খুবেই ইম্পৰ্টেণ্ট হৈ পৰিছে। চ' স্মাৰ্টফোনটো আপোনালোকৰ লাইফ ছেভাৰ হিচাপে মানে প্ৰুভ হ'ব। চ' এই পাৰ্টটোৱে এটেক কৰিলে খুবেই ইউজফুল হ'ব। হাই এভৰিৱান, চ' এইকেইটাই আছিল আজি আমাৰ চেল্ফ ডিফেন্স, একদম ইজি আৰু ইউজফুল চেল্ফ ডিফেন্স টেকনিক। ভৱিষ্যতে আমি আৰু কিছু এনেকুৱা টিউটৰিয়েলেই হওক, চেল্ফ ডিফেন্স টেকনিক বা ভিডিঅ'ই হওক বা একশ্যন ভিডিঅ'ই হওক, আমি ভৱিষ্যতে আৰু লৈ আহিম। চ' আমাক ছাপোৰ্ট কৰিব পাৰে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু আমাৰ ভিডিঅ'বিলাক লাইক শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু নিশ্চয় জনাব কেনেকুৱা লাগিল। চ' থেংক ইউ, হেপী ইণ্ডিপেণ্ডেন্স ডে, জয় হিন্দ।